তেওঁৰ মৌনতায়ো বহু কথাই কৈ যায়। তেওঁৰ চকুজুৰিৰ প্ৰেমত বাৰে বাৰে পৰিবলৈ মন যায়। মন যায় তেওঁক হাজাৰবাৰ ভাল পাবলৈ, হাজাৰবাৰ প্ৰেমৰ প্ৰস্তাৱ তেওঁ নজনাকৈ মনৰ মাজতে দিবলৈ। ক'ব নোৱাৰো ঠিকেই, কিন্তু ভালপোৱাখিনি অনুভৱ কৰিব পাৰোঁ। তেওঁৰ বাবে দিন ৰাতি হাজাৰটা সপোন ৰচিব পাৰোঁ, এটাৰ পাছত এটা। ভাল পাবলৈনো সম্পৰ্কৰ কিহৰ প্ৰয়োজন? এমুঠি নিভাঁজ অনুভৱৰ মাজতেইচোন তেওঁ বিচৰণ কৰে। তেওঁৰ ভাল লগাবোৰৰ মাজত ভাল লগাখিনি বিচাৰিয়েচোন হৃদয়খনে শান্তি অনুভৱ কৰে। আৰুনো কি লাগে? সেইবাবে মই তেওঁৰ প্ৰেমত বাৰে বাৰে পৰোঁ। প্ৰকাশ কৰিব নোৱাৰিলোঁ বুলিয়ে জানো প্ৰেমবোৰ মনৰ মাজতে আবদ্ধ হৈ থাকিব দিব পাৰি? ভাল লগাবোৰ জানো প্ৰিয়জনৰ বাবে অনুভৱ নকৰাকৈ থাকিব পাৰি? প্ৰিয়জন কাষত নাথাকিলেও তেওঁৰ বাবে হাজাৰটা সপোন ৰচা যায়, তেওঁৰ উপস্থিতি অনুভৱ কৰা যায়। সেইবাবে মই বাৰে বাৰে তেওঁৰ প্ৰেমত পৰিম। ভাল পাবলৈ সম্পৰ্কৰ কিহৰ প্ৰয়োজন? সেইমতে নিভাঁজ অনুভৱৰ মাজতেইচোন তেওঁ বিচৰণ কৰে।